Two well-known dacoits and a pistol was recovered from Cachar District of Silchar just before a 75th Republic Day. Same as 3 round bullets, 250-gram gold and 2 mobile phones were also recovered from them. Before a day of 75th India's Republic Day, two well-known dacoit and a pistol was recovered from Cachar District of Silchar. Common people of Silchar are extremely happy with this incident. On late Wednesday night, under the initiative of SP Numal Mahatar from Cachar District, police raided Katigora area of Barang Hill of Cachar District. During the raid, police recovered a pistol and caught two well-known dacoits. Their names are Abdul Aziz and Abdul Wahab. Both of them are from the state Bihar. Same as 3 round bullets, 250-gram gold and 2 mobile phones were also discovered from them. This information was given to the reporters by Additional SP Subrata Sen of Cachar District. বিশেষ সূত্রে আমি গম পাইছিলোঁ যে কিছু দুষ্কৃতিকাৰীয়ে অবৈধ অস্ত্ৰ কিছু কঢ়িয়াই ফুৰিছিল আৰু তেওঁলোকে কিছু অসামাজিক কাম কৰিবলৈ তেওঁলোকে প্ৰচেষ্টা চলাই আহিছিল আৰু ইয়াৰ সন্দৰ্ভত আমাৰ কাছাৰ পুলিচে এক অভিযান চলায় আৰু অভিযানকালত কাটিগড়াৰ সমীপত যি চৌৰংগী বজাৰ আছে এই চৌৰংগী বজাৰৰ ওচৰত এক পেট্ৰল পাম্প আছে আৰু পেট্ৰল পাম্পৰ নিকটৱৰ্তী এলেকাত মোহাম্মদ আব্দুল আজিজ যাক সানু বুলিও জনাজাত 34 বছৰ বয়স তেওঁৰ ঘৰ বিহাৰা আৰু মোহাম্মদ আব্দুল ওয়াহাব তেওঁৰ ঘৰ বুৰুঙ্গা PS কালাইন এলোকক দুয়োকে আটক কৰা হয় আৰু তেওঁলোকৰ পজিশনৰ পৰা এটা .22 mm পিস্তল আৰু তাৰ লগত ম্যাগাজিন আছে আৰু তাৰ লগত 3টা লাইভ এমুনিশন আছে আৰু লগত সাসপেক্টেড দুটাকৈ গোল্ড বিস্কুট যাৰ ওজন প্ৰায় 250 গ্ৰাম কৈ এটা বিস্কুট তাৰ লগত আছিল দুটাকৈ মোবাইল ফোন সিম কাৰ্ড স্ক্ৰু ড্ৰাইভাৰ এই সকলোবোৰ বস্তু তেওঁলোকৰ পজিশনৰ পৰা জব্দ কৰা হৈছে আৰু ইতিমধ্যে আমি তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছো কাটিগড়া থানাৰ 15/24 আন্ডাৰ সেকশন 25(1)A আৰ্মছ এক্ট আৰু আমি তেওঁলোকক জেৰা কৰি আছো এতিয়া আমি তদন্ত কৰি আছো এতিয়াও এটো প্ৰাৰম্ভিক পৰ্যায়ৰ তদন্ত তো এতিয়াও গোটেইখিনি বস্তু হোৱা নাই এতিয়ালৈকে কোনো ইয়ত আহি পোৱা নাই এতিয়ালৈকে তদন্ত কমপ্লিট হ'লে আমি গম পোৱা যাব যে তেওঁলোকে ক'ৰ পৰা এই অস্ত্ৰসমূহ ক'ৰ পৰা তেওঁলোকে কিনে ক'ত সৰবৰাহ কৰে আৰু তেওঁলোকৰ মানে ফৰৱাৰ্ড আৰু ব্যাকৱাৰ্ড লিংকবোৰ কি যে এইবোৰ যে লৈ আহিছে এইবোৰতো তেওঁলোকে আগত মানে কেনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰা তেওঁলোকৰ প্ল্যান আছিল বা পৰিকল্পনা আছিল এইটো আমাৰ গোটেইখিনি বস্তু যেতিয়া আমি ইনভেষ্টিগেট কৰিম তাৰ পিছতে আমি আপোনালোকৰ ওপৰত মানে বহুলভাৱে এইখিনি তথ্য আপোনালোকৰ ওপৰত মানে ক'ব পাৰিম প্ৰাৰম্ভিক তথ্য যিখিনি আছে যে তেওঁলোকে এই অস্ত্ৰখিনি কঢ়িয়াই আনিছিলে কঢ়িয়াই আনি তেওঁলোকে কিছু ঘটনা তেওঁলোকে কৰাৰ কাৰণে প্ৰচেষ্টা কৰি আছিল On Thursday, police presented the arrested to the court of Cachar District. It is also known that both of them were involved in the incident of dacoit robbery at the National Highway. Bureau Report, Chini Khorang.